নমস্কাৰ বন্ধুসকল, মই স্বাগত জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। বহুত দিন হ'ল ভিডিঅ' চিডিঅ' বনোৱা নাই, পূৰা কামত ব্যস্ত হৈ আছোঁ। ওচৰতে ঘৰ এটা প্ৰটিন কাটি আছোঁ, তাকে ভাবিলোঁ আজি প্ৰটিন কটাও যাওক আৰু ভিডিঅ' এটাও বনাওঁ। তো গাড়ীখন পূৰা উলিয়াই কৰি মুচি কাচি চিকচিকীয়া কৰি লৈছোঁ, কাৰণ গাড়ীখন লেতেৰা হৈ থাকিলে নিজেও বেয়া লাগে। তো ফাৰ্ষ্ট গাড়ীখন ৱাৰ্ম আপ কৰি লওঁ, তাৰপৰা গৈ আছোঁ আমি প্ৰটিন কাটিবলৈ। তো হেলমেট মাউণ্ট নাই, তো বাইক ব্লগিং নহ'ব, জাষ্ট মই গাড়ীখন ষ্টাৰ্ট দিয়াটো দেখুৱাইছোঁ। তো বৰ্তমান মই দোকানত ৰখি পেলাই কিবা এটা লৈ লওঁ খাবলৈ, মানে বাকী একো নহয়, কিবা তামোল চামোল কিবা এটা লৈ লওঁ খাবৰ কাৰণে, কাৰণ মানুহৰ ঘৰত কিমান টাইমত কি বস্তু দিব ঠিক নাইতো, সেইকাৰণে ইয়াতে কিবা এটা কিনি লওঁ। তাতে এখন দোকানখন আজি হৈছে বেছি দিন হোৱা নাই, 2 মাহমান হৈছে দোকানখন দিয়া। তো দাদাৰ পৰা কিবা এটা লওঁ, কি আছে কি নাই। বাবলু গল দুটা দিবি। বাবলু গলকে লৈ লওঁ দুটা, মানে বাবলু গল কামত খাই থাকিবৰ কাৰণে ভাল হ'ব এডোখৰ। তো মই গাড়ীখন থৈ আহিলোঁ, ওচৰতে মোৰ মানুহ এঘৰ আছে, মানুহ ঘৰতে গাড়ীখন থৈ আহিলোঁ। এখন খোজকাঢ়ি আছোঁ ভিতৰলৈ, অলপ গাঁৱৰ মাজত ঘৰটো। বৰ্তমান ঘৰতে আছোঁ। এইটোৱে হ'ল ঘৰ, যিটো আমি প্ৰটিন কাটি আছোঁ, ৱাল পুটি কাটি আছোঁ। তো ভিতৰত সৰহভাগ কাটা হৈ গ'ল, বাহিৰতো আছে কাটিবৰ কাৰণে। তলৰ এই যিটো স্কাৰ্টিং দেখিছে আপোনালোকে, সেই স্কাৰ্টিংটো মানে প্ৰায়ভাগৰ ঘৰত নিমখ উঠাৰ দৰে, মানে নিমখ মানে সেইখিনি হুৰহুৰীয়া উঠি যায়, সেইখিনি আমি মেডিচিন মাৰি থৈ দিছোঁ। বাকী কৰিডৰ ফিনিচিং হৈ গ'ল। এইটো ৰুমৰ মাজতে ৱাল এখন আছিলে, মানে 2টা ৰুম আছিলে, মাজৰ ৱালখন ভাঙি দিয়া গ'ল, ডাঙৰ গৈছে মানুহ ঘৰত ৰুমটো। এইফালে ছোৱালীজনী কিবা টিভি চাই আছে। গৈ আছোঁ, আমাৰ আজি বেগ খুলিব দিছোঁ। আমাৰ মেচিন নাই, মানে নেচাৰেলি গোলা হয় পুটিটো, এনেই মেচিনে বেলেগ ডাঙৰ ডাঙৰ কামত মেচিনে গোলা হয় প্ৰটিন। মানে আমাৰ দুখীয়া মিস্ত্ৰী, আমি পূৰা হেণ্ডেল, কাঠৰ হেণ্ডেলে পুটিটো গোলা হয়। সেইফালে মামা এজনে গুলি আছে পুটি, আমি 4জন লাগি আছোঁ। তো ভালকৈ মিক্স কৰি হৈ গ'ল। তাৰপৰা মই এই যিটো স্কাৰ্টিং দিছে, স্কাৰ্টিংটো যে মই ঘঁহি আছোঁ, সেই স্কাৰ্টিংটো মানে প্ৰায় লোকৰ ঘৰত মানে ভুৰভুৰীয়া হৈ উঠি যায়, তাত মানে মেডিচিন মাৰা হৈ আছে, তাত মই আকৌ ফিনিচিং কোডটো মাৰি দিম। তো চাওক, কৰিডৰত মোৰ হৈ গ'ল ফিনিচিং কটা। তাৰ আহিছোঁ মানে পাকঘৰ ওচৰত কৰিডৰ এটা আছে, তাত আহিছোঁ, তাতে ফিনিচিং কাটি আছোঁ।
ভিতৰৰ কাম ক্লিয়াৰ হৈ গৈছে। এতিয়া বাহিৰত আমি ধুই আছোঁ। বাহিৰত আমি এনেকৈ ভাল বনাই লওঁ বাঁহ দুডাল দি পেলাই। কিছুমানে চাং পাতি লয়, আমি সাধাৰণতে এনেকৈ দুডাল বাঁহ দি ভাৰ বনাই লওঁ। তাতকৈ 2-3 তালা মানে 5 তালালৈকে এনেকৈ বাঁহৰ এনেকৈয়ে দিয়া যায়। 9-10 তালা হ'লেগৈ ৰছী ভাৰ লগোৱা যায় আৰু। তো মই টিঙৰ ওপৰত উঠি আছোঁ। আৰু এখন কাঠৰ দৰ্জা। তো এইখিনি আছিলে আজি ভিডিঅ'টো। যদি ভাল লাগিল লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।